আহাচোন মৰমৰ কণমানিহঁত, আজি আমি তৃতীয় শ্ৰেণীৰ ৮ নম্বৰ পাঠৰ গাই গাই যাওঁ নামৰ কবিতাটি আবৃত্তি কৰোঁ। গাই গাই যাওঁ। ৰ'দালিয়ে ৰ'দ দে, আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম, তাতে বহি ৰ'দ দে। হুৰ হুৰ বতা চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই, ধানো খাম চাউলো খাম, দুয়ো নাচি বাগি ঘৰলৈ যাম। ঢোল বাই ক'ত ৰতনপুৰত, খোল বাই ক'ত ৰতনপুৰত, কোৱাই ক'লে কলাই, বান্দৰী নচুৱাই, বাঁহ বাৰী গোসাঁই ঘৰত। ৰ'দো দিছে বৰষুণো দিছে, খৰা শিয়ালৰ বিয়া, ঘন চিৰিকাই তামোল কাটে, আমাকো এখন দিয়া। আহাচোন কবিতাটি আমি আকৌ এবাৰ আবৃত্তি কৰোঁ। গাই গাই যাওঁ। ৰ'দালিয়ে ৰ'দ দে, আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম, তাতে বহি ৰ'দ দে। হুৰ হুৰ বতা চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই, ধানো খাম চাউলো খাম, দুয়ো নাচি বাগি ঘৰলৈ যাম। ঢোল বাই ক'ত ৰতনপুৰত, খোল বাই ক'ত ৰতনপুৰত, কোৱাই ক'লে কলাই, বান্দৰী নচুৱাই, বাঁহ বাৰী গোসাঁই ঘৰত। ৰ'দো দিছে বৰষুণো দিছে, খৰা শিয়ালৰ বিয়া, ঘন চিৰিকাই তামোল কাটে, আমাকো এখন দিয়া। পৰৱৰ্তী ভিডিঅ'ত অন্য এটি বিষয়বস্তুৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। তোমালোক যদি মোৰ চেনেলটো নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ভিডিঅ'টো ভাল পাইছা তেনে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা।